কথা হৈছে কি যে যোৱা 2টা বছৰত আমি চৰকাৰখন বহুত অৰ্গেনাইজ কৰিলোঁ। এতিয়া আমাৰ বহুতখিনি আঁচনি ৰাইজৰ মাজলৈ আহি পাব, সেইকাৰণে ৰাইজৰ লগত ইণ্টাৰেকশ্যন কৰা কাম আমি আৰম্ভ কৰিছোঁ। আৰু প্ৰত্যেকটো সমষ্টিতে এটা মাষ্টাৰ প্লেন হ'ব। আমি অহা 3 দিনৰ ভিতৰত আমাৰ TCL CC সকলক VCDCক লগাই পেলাই আমাৰ ডেটাবিলাক ওলোৱা হ'ব, কোনখন সমষ্টিত কি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে নাই, আৰু BTRৰ 40টা সমষ্টিক সমানে আগুৱাই নিয়াৰ কাৰণে এটা মাষ্টাৰ প্লেন আমি তৈয়াৰ কৰি আছোঁ। আৰু এইকাৰণে আজি ওদালগুৰিত বিভিন্ন শ্ৰেণীৰ ৰাইজৰ লগত মই ইণ্টাৰেকশ্যন কৰিম। উচ্ছেদ অভিযানক লৈ যথেষ্ট ক্ৰিয়া প্ৰতিক্ৰিয়া হৈছে, কিন্তু তাৰে মাজতে আপোনাৰ কেন্দ্ৰীয় সমিতিত থকা দুগৰাকী নেতাই ভূমি সুৰক্ষা আহ্বায়ক মঞ্চ খুলিছে। গণতান্ত্ৰিক দেশত আৰু চব কৰিব পৰা অধিকাৰ আছে। মোৰ লগত থকা আপোনাৰ লগত থকা বুলি কথা নাই, যোনে যি ইচ্ছা তাকে কৰিব পাৰে। খালি যিয়ে কৰক সংবিধানৰ বিপক্ষে কৰিব নালাগে, সমাজৰ বিপক্ষে কৰিব নালাগে, সমাজৰ ক্ষতি হোৱা কামটো কোনো কৰিব নালাগে। আৰু BTR অঞ্চলত অসমত আজি কিবা এটা উচ্ছেদ হৈছে, এইটো নতুন নহয়। কিন্তু আমাৰ যিটো এতিয়া ইয়াত UPPL BJP যিটো আমাৰ BTRত চৰকাৰ আছে, এই চৰকাৰখনৰ উদ্দেশ্য কাকো ইলিগেলি উচ্ছেদ কৰি হাৰাশাস্তি কৰাৰ আমাৰ কোনো উদ্দেশ্য নাই। কাৰণ আমি মানে কি বিচাৰিছোঁ যে আমাৰ চৰকাৰ অহাৰ পিছত এটা বছৰ ক'ভিডত গ'ল, আৰু বাকীখিনি ইমানে কমপ্লিকেটেড ভূমিৰ সমস্যাবিলাক, তথাপিতো আমি অৰ্গেনাইজ কৰি ভাৰতত প্ৰথম আমিয়ে কাউন্সিল যোনে নেকি লেণ্ড মেলা পাতিছোঁ, ভূমি মেলা পাতিছোঁ। ভূমি মেলা পাতি মানুহবিলাকক অন দ্য স্পট মানে ভূমিৰ সমস্যাবিলাক সমাধান কৰি দিছোঁ। আৰু তেনেকুৱা কৰি প্ৰায় 42,000 পৰিয়ালৰ মানে ভূমিৰ সমস্যা ইতিমধ্যে সমাধান হৈ গ'ল। আৰু এতিয়া আমি কি কৰিলোঁ, যিবিলাক সমস্যা আছিলে, কি নেচাৰৰ সমস্যা আছে চাওক, ইয়াত বেলেণ্ড ব্লক আছে, PGR আছে, VGR আছে, খাছলেণ্ড আছে, ফৰেষ্ট আছে, ক'ত কিমান মানুহ আছে, আৰু কোনে মাটিৰ টাইটেল পাবলৈ ইলিজিবল আৰু কোনে ইলিজিবল নহয়, এইবিলাক আমি চাৰ্কল অফিচাৰবিলাকৰ লগত মিটিং কৰি এটা পলিচি এটা বনাই আছোঁ। আৰু সেইটো এটা ড্ৰাফটিং পজিশ্যনত মানে পৰ্যায়ত আছে। মই আজি ৰাতিপুৱাও পঢ়িছোঁ। এই ড্ৰাফটিংটো শেষ হৈ যোৱাৰ লগে লগে এগেইন আমি মানে ঠিক লেণ্ড মেলা টাইপৰে সব জায়গাতে এবাৰতে বহুতখিনি লেণ্ড সমস্যা আমি সমাধান কৰি দিম। আমাৰ টাৰ্গেটটো হৈছে যে আমাৰ চৰকাৰৰ দিনত যে এই স্বাধীনতাৰ পিছত যে ইমান বছৰ যে মানুহবিলাকক মানে ডিপ্ৰাইভ কৰি ৰাখিলে আগৰ চৰকাৰবিলাকে, আগৰ দলবিলাকে, আমাৰ সময়ত প্ৰায় 85%, মই 100 বুলি নকওঁ, হৈ যাব পাৰে 90, কিন্তু 85% মানুহৰ ভূমিৰ সমস্যা আমি সমাধান কৰিবলৈ গৈ আছোঁ। ইণ্ডিয়া আৰু ভাৰত, আপোনালোকে ইমান ওপৰলৈকে কুৱেশ্যন সোধে, আমি কাউন্সিলতে আছোঁ, আমাক কাউন্সিল লেভেলৰ সোধক। ৰাস্তাৰ কালভাৰ লাগে, মন্দিৰ লাগে, ক'ৰবাত এগ্ৰি বান্ধ লাগে, এইবিলাক সোধক। আপোনালোকে ইমান ওপৰত উঠাই দিয়ে, মানে আমি মানে ভয় খাই যাওঁ যে এতিয়া এইটোতো দিল্লীৰহে কথা, ইণ্ডিয়া কিবা কিবি। NDAত আছে, আমি NDAত বহুত কমফৰ্টেবল হয়। চ' তেখেতসকলে চাওক, নতুন নাম সলনি কৰিলে ৰাজনীতিক পৰিৱৰ্তন নাহিব। আচলতে লিডাৰশ্বিপৰ মাইণ্ডছেটটো চেঞ্জ হ'ব লাগিব। যে আজি ৰাহুল গান্ধী ডাঙৰীয়াৰ তেখেতে এটা সময়ত আমি সকলোৱে দেখোঁ, মোৰ ব্যক্তিগতভাৱে তেখেতক মানে একো ক'ব লগা নাই, কিন্তু যিহেতু তেখেতে এজন ৰাজনীতিক নেতা, ভাৰতত আমাক কেনেকুৱা নেতা লাগে, যি নেতাই নেকি মাটিৰ মানুহক চিনি পায়, যি নেতাই নেকি ভাৰতৰ চুকে কোণে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম ভাষা ভাষী চব লোককো বুজি পায়, ভাৰতক বুজি পায়, তেনেকুৱা নেতা আমাক লাগে। কিন্তু ৰাহুল গান্ধী ডাঙৰীয়াই যেতিয়া মনমোহন সিং প্ৰাইম মিনিষ্টাৰ হৈ আছিলে, সেই সময়ত বহুত সুযোগ পাইছিলে, এজন MP হিচাপে হওক বা ৰুলিং পাৰ্টিৰ এজন নেতা হিচাপে হওক, সমগ্ৰ ভাৰতত ঘূৰি পেলাই ভাৰতৰ জাতি জনগোষ্ঠীৰ কি সমস্যা আছে এইবিলাক বুজি পাবৰ কাৰণে, কিন্তু তেখেতে নকৰিলে। আৰু আজিহে তেখেতে ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিছে, খোজকাঢ়া আৰম্ভ কৰিছে, যি কামটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজিৰ পৰা 30-40 বছৰ আগত সম্পন্ন কৰিলে। গতিকে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া এনেকুৱা এজন প্ৰধানমন্ত্ৰী আমি স্বাধীনতাৰ এই সময়ত পাইছোঁ, অমৃতকালত, যিজনে নেকি ভাৰতৰ শেষ মানুহজনকো তেখেতে মানে চিনি পায়, যিয়ে নেকি দৰিদ্ৰ সীমাৰেখাৰ তলত বুলি কয়। আৰু ভাৰতবৰ্ষখন মানে 5 ট্ৰিলিয়ন দেশ হিচাপে গঢ়াৰ কাৰণেও তেখেতে চিন্তা কৰিব পাৰে। লাষ্ট মাইল ডেভেলপমেণ্টটো তেখেতে বুজি পায়, গাঁৱত ৰাস্তা লাগে, গাঁৱৰ মানুহক উজালা গেছ লাগে, এই কথাটোও তেখেতে বুজি পায়। আৰু ভাৰতবৰ্ষখন বিশ্বৰ শীৰ্ষত বিশ্বগুৰু কৰাৰ কাৰণে, এক ভাৰত শ্ৰেষ্ঠ ভাৰত কৰাৰ কাৰণে কি কাম কৰিব লাগে এইখিনি কথাও বুজি পায়। গতিকে এনেকুৱা এজন নেতা থাকোঁতে কোনোবা এজন নেতাই এতিয়াহে ভাৰত জোড়ো কৰিব বিচাৰিছে, এতিয়াহে মানে ষ্টাডি কৰিবলৈ ওলাই আহিছে, ক'ত কি গাঁও আছে, ক'ত কি ৰাস্তা আছে, ক'ত কি জাতি জনগোষ্ঠী আছে। চ' আমি প্ৰিপাৰেশ্যনৰ এতিয়া সময় নাই, বিশ্ব বহুত আগুৱাই গ'ল,
বিশ্ব ইমানেই আগুৱাই গ'ল তাত আজি ভাৰতবৰ্ষৰ আমাৰ নেতৃত্ব বহুত মানে আগুৱাই লৈ আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি চাওক কাশ্মীৰৰ ইছ্যু কেনেকৈ সমাধান হৈ গ'ল ইমান বছৰে ৰাতিপুৱা উঠিলে পেপাৰত কাশ্মীৰ বম ব্লাষ্ট মানুহ মৰা চ' ভাৰতবৰ্ষখন এতিয়া বিভিন্ন লেভেলত সমস্যাবিলাক সমাধান হৈ আছে আৰু নৰ্থ ইষ্টৰ হিচাপে আমি বহুত সুখী আগতে প্ৰধানমন্ত্ৰী বুলি ক'লে আমি ভাবিয়ে আছিলোঁ প্ৰধানমন্ত্ৰী থাকে এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নৰ্থ ইষ্টত এই যে 9 বছৰ কমপ্লিট হৈ গ'ল এই 9 বছৰত তেখেতে মোৰ দেন 45 টাইমছ নৰ্থ ইষ্টত আহি গ'ল আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ नोंथाङा गावनि फेभरेट श' नायनायाव स्ल' इन्टारनेट स्पिडनि थाखाय बानाय फैबाय नामा? गोजोननि नोगोर क'क्राझाराव नोंथांमोननि थाखाय आर'नाइ टेक्न'लजिसआ लाबोदों हाई स्पीड फाइबार ऑप्टिक ब्रॉडबैंड प्लान्स मात्र 399 रां पार मानावनो नोंथांमोना आनइन्टाराप्टेड स्ट्रीमिंग गेमिंग आपल'ड डाउनल'ड आरो ब्राउजिं खालामनो हागोन आबुङै मिथिनो थाखाय गाहायाव होनाय वेबसाइटआव नायनो हागोन आरो नैबे जामबुं नम्बराव जगाजग खालामनो हागोन जामबुं नङा जाबाय 8812989283 नङाब्ला 8099554827